নমস্কাৰ, পুনৰবাৰ আপোনালোক সকলোকে মই চেনেলৰ আনটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু এতিয়া মই বহুত ধুনীয়া জেগা এটালৈ গৈ আছোঁ, আপোনালোককো দেখাম জেগাটো। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব বুলি আশা কৰিলোঁ। আৰু আমি এতিয়া গৈ আছোঁ গল্ডেন টেম্পল চাবলৈ। বুদ্ধিষ্ট টেম্পল বুলি কয়, যিহেতু বুদ্ধদেৱৰ মূৰ্তি আছে তাত। আৰু এতিয়া সেইটো চাবলৈ যাম। তাৰপিছত আৰু এটা জেগা যাম, চব দেখাই থাকিম আপোনালোকক। গতিকে ভিডিঅ'টো পূৰা একদম চাই থাকিব। আৰু ফাইনেলি আমি গল্ডেন টেম্পল পাই গ'লোহি। আৰু এতিয়া ভিতৰলৈ সোমাই গৈছোঁ, চাওক সকলোৱে। মানুহ বহুত বেছি নাই বাৰু এতিয়া। আৰু জেগাডোখৰ অলপ ভিতৰলৈ সোমাই আছে, অলপ ভালেমানকণ আহিব লাগে। আৰু ব'লক এতিয়া চাওঁ ভিতৰৰ জেগাবিলাক। আৰু এইটো চাওক গল্ডেন টেম্পলটো। আৰু বহুত দূৰ দূৰৰ পৰা ইয়ালৈ মানুহ আহিছে, লখিমপুৰ টাউনৰ পৰাও ইয়ালৈ চাবলৈ মানুহ আহে। আৰু এই গল্ডেন টেম্পলটোৰ একেবাৰে ওপৰত যিটো মুকুট এটা আছে, সেইটো সোণৰ বুলি কৈছে। গতিকে মই যিটো জানিছোঁ আপোনালোকক কৈ দিছোঁ। আৰু লগতে দেখিছে চাৰিওফালে এয়া বুদ্ধদেৱৰ মূৰ্তি আছে। সৰু সৰুকৈও আছে মূৰ্তি আৰু ডাঙৰকৈও আছে মূৰ্তি। মই আপোনালোকক ওচৰলৈ নি দেখাই দিছোঁ, চাওক এয়া। আৰু এয়া মানুহবিলাক দেখিছে পূৰা। চব খুব সুন্দৰ এটা পৰিৱেশ। আৰু ইয়াত বহুত বেছি ইমানো ভিৰো নহয়। গতিকে আহিবলৈ মেলিবলৈ আপোনালোকে ভালেই পাব। আৰু খুব এটা ধুনীয়া জেগা, সুন্দৰ জেগা। আহিলে মনবিলাক ভাল লাগিব। গতিকে আহিব আপোনালোক কেতিয়াবা এই বুদ্ধদেৱৰ মূৰ্তিটো এইটো চাবলৈ আহিব। বাকী বাহিৰৰ বস্তুবিলাকো আপোনালোকক অলপ দেখাই দিছোঁ ব'লক। আৰু এতিয়া এয়া মানুহ চানুহ অলপ আহিলে বাৰু। আমি আহোঁতে মানুহ ইমান নাছিলে, কিন্তু আমি অহা পাছতেই পূৰা একদম মানুহ আহিব লাগি গ'ল। আজি যিহেতু সৰস্বতী পূজাও আছে, গতিকে বিভিন্ন ঠাইৰ পৰা মানুহ চানুহবিলাকে গাড়ী চাড়ী লৈ আহিছে। এয়া চাদৰ মেখেলা পিন্ধা মানুহো আছে ইয়াত। আৰু ফটো চটো চবেই মাৰি মেলি আছে, যিহেতু ইয়ালৈ আহিলেতো এনেও চবেই ফটো চটো মাৰিবই, ময়ো মাৰিম। গতিকে ইয়াত মানুহ চানুহবিলাক আহিছে, ফটো চটো মাৰিছে চবেই, মনতে সেৱাও লৈছে চবেই। আৰু এইখিনি চাওকচোন, সঠিককৈ তাত সুধিবলৈও কোনো নাছিলে, মই নুসুধিলেও। কিন্তু ইয়াত বুদ্ধদেৱৰ দিনৰে হয়। এয়া চাওক, এইবিলাক ওলমাই থোৱা আছে ইয়াত গোটেইখিনি ধুনীয়াকৈ। আপোনালোকে হয়তো কিছুমানে চিনি পাবও পাৰে, কিন্তু সঠিককৈ এইখিনি কি বুলি কয় মই নাজানো। গতিকে কোনোবাই যদি জানে তেতিয়াহ'লে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। এইফালে ইয়াত দেখিছে পূৰা ইয়াত ধূপ চাকি জ্বলোৱা হয়। কোনোবাই যদি ধূপ চুপ লৈ আহে ইয়াত সেৱা কৰিব পাৰিব। বাকী ভিউবিলাকো আপোনালোকক অলপ দেখাই দিছোঁ, চাৰিওকাষৰ পৰিৱেশটো। এয়া চাওক, গছ চছ আছে আৰু এইবোৰ ওলমাই থৈ দিছে বুদ্ধদেৱৰ দিনৰ বস্তুবিলাক। আৰু ব'লকচোন যাওঁ, ক'ত কি আছে চাওঁগৈ। আৰু সেইফালে আৰু বহুত বেছি ডাঙৰো নহয় এৰিয়াটো, কিন্তু হ'লেও ধুনীয়া জোখৰে আৰু ভাল লাগে আহি ইয়াত। আৰু এইফালে চাওক, এইটো এটাও বুদ্ধদেৱৰ মূৰ্তি হয়। কি ধুনীয়াকৈ পানীৰ মাজত ধুনীয়াকৈ বনাইছে চাওক, ৰং চং দি মেলি। সেইটোতো বনাইছে, কিন্তু কাষতে এইবিলাক বনাইছে। আৰু এটা আছে বুলি কৈছে এইফালে, গছজোপাৰ এয়া বাউণ্ডেৰীৰ ভিতৰত আছে। ৰ'ব দেখাই দিছোঁ আপোনালোকক। এয়া দেখিছে ধুনীয়াকৈ একদম প্লাষ্টিকে ঢাকি থৈ দিছে, কাৰণ ধূলি বালি পৰি বগা মূৰ্তি যিহেতু বেয়া হৈ যাব। এইটো এটা বুদ্ধদেৱৰ মূৰ্তি হয়। কি ধুনীয়াকৈ ৰাখিছে, পলিথিনতে দি ঢাকি ৰাখি থৈ দিছে। আৰু এইটো চাওক, আমি কোনটো প্লেচলৈ আহিছোঁ আপোনালোকেতো গম পাইছেই চাগে, দেখিয়ে গম পাইছে, অনুমান কৰক বাৰু ক'লৈ আহিছোঁ। যিবিলাকে দেখিছে সিহঁতে এনেও গম পাব ইতিমধ্যে কিহলৈ আহি আছোঁ। কিন্তু যিসকলে দেখা নাই, অলপ লাহেকৈ গম পাব আমি ক'লৈ আহিছোঁ। গতিকে চাই থাকক ভিডিঅ'টো, তেতিয়া চাই থাকিলেহে গম পাব যে আমি কি জেগালৈ আহিছোঁ। এয়া দেখিছে বিভিন্ন ধৰণৰ বাঁহেৰে এইবোৰ বনাই থৈ দিছে। কি বনাইছে, গতিকে আপোনালোকে এক্সাইটমেণ্ট হৈ থাকিবও পাৰে জানিবৰ কাৰণে। গতিকে ব'লক, ময়ো চাবলৈ আহিছোঁ কেনেকুৱা হয় জেগাডোখৰ।
এয়া চাওক আমিতো এতিয়া গল্ডেন টেম্পল চাই আহিলোঁ এতিয়া আছোঁ ইয়াৰ নাৰায়ণপুৰত চবেই জানে যে এবাৰ নাৰায়ণপুৰত এখন সাহিত্য সভা হ'ব গতিকে আপোনালোকৰ পৰিৱেশটো অকণমান দেখাই দিছোঁ বহুত ডাঙৰ এৰিয়া আপোনালোকেতো একদম মানে ঘূৰি শেষ কৰিব নোৱাৰিব আৰু কি বুলি কয় মানে বহুত কিবা কিবি বাকী আছে মই আপোনালোকক দেখাইছোঁ অকণমান চাই লওক আৰু ইয়াত ফ্লেগ হোষ্টিং কৰিব মানে পতাকা উত্তোলন হ'ব আৰু এইফালে চাওক এইটো ক'লোৱেই মই আপোনালোকক যে সাহিত্য সভা এবাৰ নাৰায়ণপুৰত হ'ব আৰু সেইফালে যিখিনি বনাই থোৱা দেখিছে সেইবিলাক ইয়াত মানে দোকান চোকানবিলাক বহিব বিভিন্ন ধৰণৰ যিবিলাক দোকান হ'ব সেইবিলাক ইয়াত বহিব আৰু বাকী এইটো চাওক জুম কৰি মই অলপ দেখাই দিছোঁ এইটো মেইন ষ্টেজটো হ'ব আৰু কাষলৈ সেইটো যে নীলাকৈ সেয়া দেখিছে বনাই থোৱা আছে সেইটো আপোনালোকৰ তাত খোৱা বোৱাৰ ব্যৱস্থা কৰা হৈছে বাকী আৰু এৰিয়াটো ইমানেই বেছি ডাঙৰ আপোনালোকে মানে অকণমান সময়ৰ কাৰণে আহিলে নহ'ব গতিকে চবেই আহিব বিভিন্ন জেগাৰ পৰা গোটেই অসমৰ মানুহ ইয়ালৈ আহিব গতিকে সেই দিনটোৰ কাৰণে বহুত বেছি এক্সাইটমেণ্ট হৈ আছোঁ আহি মানে চাবলৈ যিহেতু এইবাৰ মই ফাৰ্ষ্ট টাইম মানে সাহিত্য সভালৈ আহিম কাৰণ আজি সৰুতে আছিলে এদিন লখিমপুৰত এবাৰ হওঁতে মাহঁতে কৈছে গৈছিলোঁ বুলি কিন্তু মনত নাই একেবাৰে কেঁচুৱাত তেতিয়া কিন্তু এইবাৰ যিহেতু আমাৰ ওচৰতে হৈছে নাৰায়ণপুৰত সাহিত্য সভা গতিকে এনেও আহিম পাৰিলেতো সদায় আহিম আৰু গতিকে একদম বহুত বেছি এক্সাইটমেণ্ট হৈ আছে এতিয়ালৈকে আপোনালোকক জাষ্ট হ'লে মই কেনেদৰে মানে জেগাডোখৰ কোন কণত বা কেনেকুৱা ধৰণৰ প্ৰিপেৰেশ্যন চলি আছে সেইখিনিয়ে দেখাইছোঁ কিন্তু পিছৰখিনি মই আপোনালোকক দেখুৱাই থাকিম সাহিত্য সভা কেইদিন কেনেকুৱা ধৰণৰ পৰিৱেশ হয় কিমান মানুহ হ'ব কোনদিন আহে সকলোবিলাক দেখাই থাকিম গতিকে ভিডিঅ'টো চাই থাকিলেহে আপোনালোকে গম পাব গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব চাবলৈ হ'লে আৰু ব'লক বাকীখিনি অলপ চাই মেলি যাওঁগৈ আৰু এয়া চাওক এছ পিও আহিছে আজি খবৰ খাতি ল'বলৈ কাৰণ কিমান দূৰ আগবাঢ়িছে এইবিলাকৰ কাৰণে আহিছে চাগে খবৰ খাতি পুলিচ চুলিচ দেখিছে এইবোৰ মানে এছ পি আহিছে আমি আহোঁতে আহি পাইছেহি খবৰ খাতি ল'বলৈ আহিছে আৰু চোৱা চিতা কৰিবলৈ আহিছে এইবিলাক পিছফালে এইবিলাক এইবিলাক চাগে লেট্ৰিন এইবিলাক চাগে পেচাব কৰে মানে ইয়াতো কিমান টকা খৰচ হৈছে সেইটো হিচাপেই নাই কাৰণ ইয়াত পানী চানীত মানে মটৰ চটৰ বহাই মেলি লেট্ৰিন বাথৰুম খুৱাই এইবোৰ বনোৱা মেলা চিষ্টেম চলি আছে ইয়াত চাওক গতিকে কিমান দিনৰ পৰাই আয়োজন কৰি থকা হৈছে গতিকে চাবলৈ সঁচাই মই বহুত বেছি উৎসুক হৈ আছোঁ গতিকে আৰু আজিলৈ ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ আৰু যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু সাহিত্য সভাৰ কেইদিনৰ পৰিস্থিতিবিলাক পৰিৱেশবিলাক মই আপোনালোকক দেখুৱাই থাকিবলৈ চেষ্টা কৰিম ধন্যবাদ